কুকুৰা ফাৰ্মৰ লগতে অজলা কাম কৰক অজলা খেতি দেখা পাই আছে। ইয়াত কুকুৰা ফাৰ্মৰ লগত বহুত সুন্দৰকৈ অজলা খেতি কৰা হৈছে। তো ইয়াত ডেইলি 5 পৰা 6 কেজি ইয়াৰ পৰা অজলা উঠোৱা হয় আৰু কমপ্লিট কুকুৰা চৰাইক দিয়া হয়। তো নমস্কাৰ বন্ধুসকল, বিজনেছ লাইন NB চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকন নটিফিকেশ্যন টিপি দিব, যাতে পৰৱৰ্তী ভিডিঅ'টো সকলোতকৈ আগত চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো হৈছে অজলা খেতিৰ ওপৰত। যদি যদি আপোনালোকৰ ফাৰ্মত কিবা অসুবিধা পাইছে, কিবা প্ৰব্লেম হৈছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট বক্সত মোক জনাই দিয়ক কি অসুবিধা হৈছে। সেইটো প্ৰব্লেমটো সলিউশ্যন দিবলৈ মই চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। বন্ধুসকল, দেখা পাইছে কিমান সুন্দৰ অজলা হৈছে। তো ইয়াত 150 স্কোয়াৰ ফুটৰ মানে অজলা খেতি কৰা অজলা খেতি কৰা হৈছে। ইয়াত তিনিটা আছে 50 স্কোয়াৰ ফুটৰ। তো ইয়াত তিনিটাত 150 স্কোয়াৰ ফুট আছে। তো 50 স্কোয়াৰ ফুট কৰিলে অকল 2 কেজি অজলা ডেইলি উঠাব পাৰি। তো 3টাৰ পৰা 6 কেজি অজলা ডেইলি উঠোৱা হৈছে। আৰু লোকেল মুৰ্গী আছে ইয়াত 500। তো 500ৰ কাৰণে ইয়াত সদায় বৰ্তমান 6 কেজিকৈ দিয়া হৈছে। ইয়াৰ পিছত আৰু ডাঙৰকৈ অজলা খেতি কৰি আৰু বেছিকৈ যাতে আমাৰ ফিড খৰচ কম হয়, আমি 20% খুৱাব পাৰিম। যদি 100% ফিডৰ জেগাত আমি 20% যদি অজলা দিওঁ, আপোনাৰ 80% ফিড দিলে হৈ যাব। আপোনালোকে জানে যে ঘাঁহ বনত বহুত ভিটামিন থাকে, কেঁচা ঘাঁহ। তো এই অজলা হৈছে ফাৰ্মিঙৰ কাৰণে বহুত বেষ্ট। আমি যদি কুকুৰা চৰাইক অজলা দিব পাৰোঁ, তেতিয়াহ'লে বহুত ধুনীয়া এটা ফিড খৰচ কমি যাব আৰু বহুত ধুনীয়া গ্ৰ'থ হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'।